Built. So this time, how you see this election? Yes, we have been having discussion with several, totally 15 opposition parties, and the object of having unity among the opposition party is to evict, to drive out this anti-party BJP party. BJP is totally anti-people party. Aru teoloke matro corruption kore. They are always for corruption only and for immoralities. Their MLAs are involved in immoralities, and even the CEM was also involved in immoralities. So this kind of administration, this kind of government, we will not be able, the people do not like. Okay, and these are backed by Assam Chief Minister Himanta Biswa Sarma, capturing land of poor people at Ruthe Langso, at Ruthe Anglong, in Singhason area, 1,000 bighas. This Himanta Biswa Sarma was trying to capture. This kind of, and then he is trying to capture everywhere, all land in Karbi Anglong. Through back door, he has been sending companies, corporates, and capturing the land of the tribal people. They are reducing the tribal people to poverty. So and then they are not given even the small government job also. Even beyond service, they are not given. The tribal people are not given. Teacher posts are not given. All government jobs are not given. So the tribal people have been denied from receiving the distribution from national wealth. We are losing the national wealth distribution. So the people are rising up against the BJP. So in the 5 constituencies, sir, Hauraghat going to both will be file nomination or in the alliance, Hauraghat? Hauraghat is still in alliance, okay, in the system of friendly contest. Thank you. কাৰ্যকৰ্তাসকলে বাছ ৰিজাৰ্ভ কৰি আহিছে, বিয়া লাগে চবেই ওলাই আহিছে, পাণ দোকানীৰ পৰা আৰম্ভ কৰি অটো ড্ৰাইভাৰ আৰু লগতে আমাৰ ৰিক্সা চালকসকলৰ সকলোৱে ওলাই আহিছে, শিক্ষকবিলাক ওলাই আহিছে, আৰু যিবিলাকৰ সৰু সৰু পিটি কণ্ট্ৰেক্ট মানে যিবিলাকৰ বেহা বেপাৰ কৰে তেওঁলোকৰ সকলো ওলাই আহিছে, শিক্ষকবিলাক ওলাই আহিছে। আজি আপোনালোকে আজি প্ৰথম অসমত এটা
ইতিহাস ৰচনা কৰিছে কোনো ৰাজনীতি দলে আজিলৈকে 50,000কৈ অধিক নমিনেশ্যন ফাইল কৰিবলৈ যাওঁতে ইমান অহা নাই কিন্তু আপোনালোকে আজি দেখা পাইছে 50,000 প্লাছ নিয়াৰলি 60,000 মানুহে ইয়াত ৰিটাৰ্ণিং কৰিব পাৰে কিমান মান আশা কৰিছে কিমান ভোটত জিকিব পাৰে আপোনালোকে চিন্তা মতে মানে যি কণ্টেষ্ট নাথাকিব নেকি সমৰ্থন দিবলৈ কংগ্ৰেছক কিমান সমৰ্থক দেখিলে আপোনালোকে দেখা পাইছে আপোনালোকৰ কেমেৰাতে বন্দী আছে কিমান আছে তেওঁলোকৰ 20 জন আছে আমি 98% আছে 20 জন জিকিবলৈ 98% ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি ভাল পোৱা টিম কাৰ্বি আংলঙক ভাল পোৱা সকলো জাতি জনগোষ্ঠীৰে ইয়াত 98% ওলাই আহিছে মাত্ৰ 20% ইয়াত মানুহে চাকচোন গুণতি কৰক না আপোনালোকে কংগ্ৰেছে কৈছে বোলে 4টামান চিট তেওঁলোকে চাৰিটা ন তেওঁলোকে 100টামান চিট ডিফুট বোলে এপিএছএল যে দাবীয়ে কৰি আছে জিকিমেই বোলে দাবী কৰে ৰাইজক দাবী কৰিব পাৰে নেকি সেইটো ভগৱান নেকি এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰিছে বিজেপি জয় নিশ্চিত সদায় কৈ থাকে প্ৰত্যেকবাৰে ইলেকশ্যন 100% বুলি কৈ থাকে ইলেকশ্যন যেতিয়া হাৰি যাব ৰিজাল্টটো বিজেপি আহিব ইভিএম ব্লেকটো ট্ৰান্সফাৰ কৰি কৈছে ইলেকশ্যনটো এইটো ৰি-ইলেকশ্যন হ'ব লাগে বুলি কয় এতিয়া আপোনালোকে 5 জনে আহিছে গোটেইকেইজনে সেইদিনা 30,000 ওপৰত মানে ওলাই আহিছে ইয়াত 50,000 ওপৰত ওলাই আহিছে আজি ডিপু হাওৰাঘাট আৰু আপোনালোকে আনুষ্ঠানিক প্ৰচাৰ অভিযান কেতিয়াবা আৰম্ভ কৰিছে আমি এইটো প্ৰচাৰ কৰি আছে ইয়াত ষ্টাৰ কেম্পেইন কৰা আনুষ্ঠানিক নহয় আমি এই বছৰৰ পৰা প্ৰচাৰ কৰি আছে ষ্টাৰ কেম্পেইন ষ্টাৰ কেম্পেইনাৰ আমি চব কাৰ্বি আংলং ৰাইজে ষ্টাৰ কেম্পেইনাৰ কাৰ্বি আংলং ৰাইজে ষ্টাৰ কেম্পেইনাৰ মূল পৰ্যায়ৰ যিটো প্ৰতিবেদন যিটো ছাৰ্ভে সেই ছাৰ্ভে মতে আজি মই হাওৰাঘাট বিধান সমষ্টিৰ পৰা টিকটো ভাৰতীয় জনতা পাৰ্টীয়ে দিছে গতিকে যোৱাকালি 2 দিন প্ৰচাৰ হ'ল এই প্ৰচাৰ তাত মানে এটা এক্সপিৰিয়েঞ্চ পাইছোঁ যে সঁচাকৈ মোক বিচাৰিছে ৰাইজে হাওৰাঘাট বিধান সমষ্টি আপুনি কি কাম কৰিম বুলি তেনেকুৱা কিবা ভাবি থৈছিল চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম হৈছে কাৰ্বি আংলঙৰ বুলি নহয় গোটেই অসমত যিটো কাম হৈছে নিশ্চয় মই বিধায়ক হৈ গ'লে নিশ্চয় জানিম তাৰ পৰা তেনেকৈ এতিয়া এলায়েন্স কিয় হ'বলগীয়া হৈছে আপোনালোকে জানে আমি সেইটো কাৰণে কৰিছোঁ কাৰণ বিজেপি বহুত কাৰাপ হৈছে জনসাধাৰণ মানুহক বহুত কষ্ট দিছে বহুত অন্যায় কৰিছে সেইটো কাৰণে বিজেপি হাৰাবৰ স্বাৰ্থত আমি অপজিশ্যন এলায়েন্স হিচাপে ইয়াত আমাৰ অসমত আছে লগতে আমাৰ কাৰ্বি আংলঙতো শক্তিশালী যিটো APHLC যোৱাবাৰ ইলেকশ্যনতো যদি APHLC আৰু আমাৰ কংগ্ৰেছ ভোট যদি মিলাই দিয়ে সেইটো আমি আগুৱাই গৈছোঁ আমি জিকি আছোঁ সেইটোক আৰু বিজেপি উপশাসন সকলো ৰাইজে এতিয়া গম পাইছে আৰু বিজেপিক মানুহ জনসাধাৰণ ৰাইজে কিয় ভোট দিব ইয়াতে যিমান কাৰ্বি আংলঙত ইমান চেণ্ডিকেট চলাই আছে বজাৰৰ অৱস্থা নাই মানুহকেইটাক দেউলীয়া কৰি পেলাইছে আৰু ইয়াতে আমি সুধিছোঁ অসমত যিটো সুধি আছে হৈ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা কোন হয় যেতিয়া সোধে অসমৰ ৰাইজে গম পায় আমাৰ যিটো গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ যিটো ডেপুটি LOP আৰু আমাৰ অসমৰ যিটো কংগ্ৰেছৰ প্ৰেচিডেণ্ট এখেতে কৈ আছে যে হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে কোন হয় নিজৰ ল'ৰা নামত 20টা কোম্পানী আৰু যিটো নিজৰ স্পাউচ মিছেছৰ নামত ইণ্টাৰনেশ্যনেল স্কুল নানা ধৰণৰ ইমান চাহ বাগান সেইবিলাক আমি গম পায় হিমন্ত বিশ্ব শৰ্মালৈ সেইটো কোৱা আৰু আটাইতকৈ লাজৰ কথাটো অসমৰ বিখ্যাত যে সিহঁতকতো গৰু চোৰ পাৰ্টি বুলি গম পায় সেইটো কাৰণে মানুহে কিয় ভোট দিব সেইটো কাৰণে একটা পৰিৱৰ্তন ৰাইজে বিচাৰিছে আৰু কংগ্ৰেছক কিয় বিচাৰিছে আৰু APHLC যে একেই হ'ব লাগে বুলি কোৱাটো যে পৰিৱৰ্তন একটা স্বাৰ্থ কাৰণে নতুন বৰ অসম আমি সকলো এক হৈ কৰিব গৈ আছোঁ আৰু ইয়াত কাৰ্বি আংলঙতো আমি সুধিবলৈ বহুত আছে ইয়াতো আমিতো ইয়াতে তাতো কি হৈছে 3 টায়াৰ নিচিনা হৈ গ'ল ইয়াতেতো ডাবল ইঞ্জিন হয় ট্ৰিপল ইঞ্জিন তাতো হিমন্ত বিশ্ব শৰ্মা আৰু PM মোদী ইয়াতেতো তাতো PM মোদী ইয়াত যিটো হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলঙত তুলিৰাম ৰঙা ট্ৰিপল ইঞ্জিন ইয়াত ট্ৰিপল ইঞ্জিনটো এইটোতে একটা কি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ একটা পুতলা হয় চাবি দিলে ঘূৰি থাকে আৰু সেইটো কাৰণে আমি সুধিম তুলিৰাম ৰংহাং কোন তুলিৰাম ৰংহাং কোন বুলি ক'লে কাৰ্বি আংলং ৰাইজে গম পায় যে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ ATM হয় খালি টকাৰ পইচা ATM নহয় তাতো মাটি চাটি চব কোম্পানীক দি কৰ্পৰেটছ দি সেইটো ATM হৈ গ'ল মাটিৰ ATM হৈ গ'ল তো
তুলিৰাম ৰহাং কোন বুলি ক'লে যে যিটো ল'ৰা 4.4 কৰোড়ৰ টকাৰ যিটো গাড়ী চলায় তুলিৰাম ৰহাং কোন বুলি ক'লে যিমানটো 4 লাইন যিটো কাৰাপশ্যন হৈছে নিজৰ ঘৈণীয়েক নামত টকা পইচা যিটো আদায় কৰা তুলিৰাম ৰহাং কোন বুলি ক'লে কাৰ্বি আংলঙত ৰাইজে একটাই গম পায় যে চিণ্ডিকেট চলা মানুহ কয়লা চিণ্ডিকেট চুফাৰী চিণ্ডিকেট মদৰ চিণ্ডিকেট চিগাৰেট চিণ্ডিকেট সকলো চিণ্ডিকেট পাথৰ চিণ্ডিকেট সেইটো বুলি গম পাব তুলিৰাম ৰহাং বুলি কোন বুলি ক'লে আটাইতকৈ বিখ্যাত কি হৈছে মাল্টি মিলিয়ন মেনশ্যন ঘৰ বনোৱা বুলি গম পায় তুলিৰাম ৰহাং কোন বুলি ক'লে কি হ'ল কাৰ্বি আংলং ৰাইজে গম পাব কি চাকৰি নামত পইচা খোৱা ফৰেষ্টত যিটো দুৰ্নীতি কৰা সেইটো বুলি গম পাব সেইটো কাৰণে এইবিলাক সকলো ৰাইজৰ কাৰণে যে বিজেপিৰ পৰা মুক্তি কৰিবৰ কাৰণে আমি APHLC আৰু কংগ্ৰেছ একমত হৈছে আৰু যি উপায় হ'লেও কাৰ্বি আংলং ৰাইজে এবাৰ বিজেপিক উফৰাই পেলাব সেইটোৱে Apraksi media kote doan bhana kero biparte go local hills to local phone hinta pini nilitum kadu we di full lapen our ke hab LC bhana nilitum nomination jo lapen kadu we bukazam nilitum kadu we candidate Rajibam ke khas kami nomination jo holo lapen aku halada la jituliki nilitum wathat langsu jituliki la Rongkhang LTC lapen Amri LTC kami hadap kami itu nomination file. Lasi jasement itu kadu kami lah hello itu Hill State Democratic Front nono dua election bangke intang kring pen lapen mane ke hai ponji fasil itu ning cepet pon lapen kadu be difu lake ke hai yadim noni itu lapen hawar ke hat lapen aku Amri kami itu se hai ponji lah hello lapen Rongkhang lapen wathalang so darla bukazam long aname nasi pini kadu kawe ongdung Karbi Anglong arat rumada chini lo je regional political party nangji lapen regional political parties tame jasemet la kadu kawe celang rapet pen koba kedam tang ESDC hodo santa thak ta posongsi mane non rada makar ibu pasenon national party kedum thailong lo je congress lapen BJP lapen APHLC alang nitum non kadu kabi lahai national party los Karbi Anglong arat kadu kabi non akar i bangke jasemet regional se mangi posi non rada to makar i penajok ini kadu be HSDF long mane intang kring pen itu kadu be itu cesong kon pidi dak difu DC office ateng along nili sitame nili Robindro Rongpi nilitum party amen lake JCCPA pen ASDCS si joint candidate ason pahin pen nili Robindro Rongpi ni long niadim pini nomination jogdun lo isi bangke 109 Harogat Assembly Constituency lapen isi bangke dak difu 110 ST difu LAC Constituency ini longnya dim pini dak nomination jog lo pen ini nomination kejok nangkok alam tebang lain lo jadi ni Karbi Anglong si change bandang po isi agak celar bandang po ladak kitum teklong lo tum kecari kecalom kejok cepen cenglok long ri long pat ke aman virdet lo long le pelang tum virdet lo lase pini inut Assam Assembly lo inut intang rak inut ase cepat hetang haladak itu assembly long hadak kecedanun te kabang fu ini sekanang shop ini efficient itu mana assembly long ini de MLA itu Karbi Anglong pada kenang shop tepik lo itu telegram long kedam tang apora ut da Karbi Anglong pada cetoy don MLA itu alang itu Karbi Anglong problem dopik asonos tanah kisung dopik why piti ramai lang tu main penadak assembly long koson se cesar dun naima koson ma ekdom police to bold isi ada initiative
ada ke assembly long a voice amu kapen cenglok lam the ke jai dun ada tum the dam long le ada ke cedan dun la son tum the dam long le la se pini Karbi Anglong arat tatum kenang sot nai bangke inu dah hak isi kece song pin po eso kece song pin po ada ke kenang sot lo kuma bang pu ada kitum Karbi Anglong non burning isu mukado dak longle felang border alam te pen cenglok asong taksi lada kitum macok kama mo pen cenglok itum political right alam te pen cenglok topik lang itum dak economically itum dak pa hiu badim by economically pine ka condition enopik lai son suri alam te do apen Karbi Anglong arat tum isi specific isa kemang do lake 244A laso implement nangji lai kadok ka be alam the ada ke assembly long itum spang tang rak pen with a strong voice harada itum keres donje fani tu kenang so lajen li chemata lo nili inut adak dun lo bote nili Karbi Anglong ke boy kisung ke nili haradak cedano nonji nili voice nili adak keres donje laso capacity do lasemi adak donji apen non take long adak menang no position MLA tum sida do ala tum tangkring ben chief minister ben adak cedan chief minister ambek lang lo lang dor ben adak cedan nundo sita itu MLA tum kedak asona botnam si tum take long Karbi Anglong lai keres dunji kali ini tum bangke asona allegation junodak allegation tak dam long lason pada Karbi Anglong ke ada asama long amor klangi bangke Karbi Anglong ke maduk dalam ning ai bangwe Karbi Anglong efficient amun dir bedalo ma lason si ini ke la nang le ro sa bokajan lapen nili oleh strong contender lo apen nidak particularly difu alam ne ningje difu long intellectual topik category topik educated money topik politically conscious money topik dak mane traders pencenglok employee pencenglok menangan intellectual dum ni bage lalang tu kamatate kaja kongdo si alang ni all intellectual votes lapen employees tu pencenglok educated money tu pencenglok traders business pen tu pencenglok apen dak conscious dak menan patriotic community tum do kay kacing orang muluk tum do lase kay kacing orang muluk tuman isi change ani ngana abang putum bangke nili fanse bujok ko sini mata dam lase nili dak ino ding tangrak difu mosti benane di ino kandidat lo lapen harogat pename in tangrak ino kacesong ino jujaru ino fighter ino abang fusan se in establish pini pencot kali aku pen sirame lase rat tum no sake pangtek ko lase none sama election bangke isi dharmo ju doson a kemela pena kengno si longle pelang pawire pajut kok teman ke pini ratum lang pangtek pop hut pipe lapen pini nongri nong pat cerai ko mabang foto masa kace song pin foto masa pini ratum ke lang ni pansi pahili bokajan amri lapen kerong pidun dada lo ase ada tu mani tu dak ni muncul kende tu men support apa ni tu bangke pusar single alang ni tadu alang ni gas DCS kenelo mai fu salang ni ber jadi ni pani pen तो पिनी निंगारोंग पिगलो जसमें JCCPA पेनी तुम ASC सोशलिस्ट जॉइन कैंडिडेट तु आके हाय रबिनोरंग पि फानी तुम वाइपोनिंगलो कांग वाइपोन लम थेबांग हो 1986 पेन पिनी आन पुसितामे हेमप्रेक कचे सॉन्ग पेन चेंगलोक लोंगरी आदुई आहोइला पेन कारबे खे पान किसुं पेन पाजोक नहीं पु आकाचे सॉन्ग आ सितिन अंकुंग लोंग सितामे खाय रोंग पि सांगहु बांके आ फिचिरु रिपिन बेस आरजेक्टिव इनो बांकु कांक्रिंग पेन सिनन आन सितामे खे कचे सॉन्ग लोंग सलांगली बांगे आफ्रांग जा पनबम लासी नॉनी तुम के थेकलोंग मा लहनो दाग जसमे आप नोचारी बो मगरमेन तुम ला बांके सेनी पेन इंगती आ पॉलिटिक्स वांसी पाजुत कॉक इसी बांके ला पेन हिनी बांके हाई कमान फान होय सार ला पेन के दरमहा चे देंगलोक MLA तुम आंसी के दाम तांगली तुम थेकलोंग च लासी नॉनो बांके नि तुम लांगलो जे दाके इसी पॉलिटिकली के केलार इसा की मी ट्रेंड न्यू ट्रेंड ऑफ प्लस ऑफ पॉलिटिक्स बांगे पांचेंग नंको लासी हेमप्रेक कचे सॉन्ग पेन चेंगलोक नॉन जसमेत बॉर्डर कचे राइकोंग वेस्ट कार्बी आंगलोंग तमे 1547 स्क्वायर किलोमीटर
Government of Assam to Meghalaya fan ki pideji phana bangala tum MOU chetok detlo. Hala bangta kroikri puk arjap thipen kache song. Hala so kache song long ke rong pi sahota inut lo Karbiang long le. I step kapre ka district kapre kon pi long le puk kache song long mangke. Hini bangke West Karbiang long thak thak lo Duaramla constituency. Dakta me police station krenar cap. Hujai district, Murigaon district, fan ki pideji fan si government of Assam de non kasari bom government tu mangke bori bom. La so long le sita me PP1 an inkan ni tum kache long ten chedo thip nei pula bangso. Kache song long alang li tainut arjap thiba bang kuiglo. La pen la sonak thak siang bong long motor mas council pen jitu long le khajana ka pabat. La si long le khajana ka pabat bang ta ador pa jumni po kache song long ke alang li tan arjap dum thip inu da bang kulo. La pen bang non Karbiang long solar project pen chenglo. Ke ong dung along le bang tuke dak Ambani Adani la pen company fan ke Georgie fan suna government dum mange bori. Tribal tum phan dak inglong so tum phan pisar pusar pen ke do ke tum phan tharlesi ang tan pen ke wa company tum phan long le ki PG ke pegil hai sin no government dum mange bori bom si theklong. La si Karbiang long le ang tan company la pen ang tan so tum phan pacherai long le pa ka che song long ke arjap thi pa bang kuiglo. La si la sonak thaksi ladak ang tan pen bang ma aron re pen nang dohup. Hal haya bang pu tum pen Karbe ke fan pa jok ni Karbiang long le philang pa jok ni. La haya ka che song bang ke no na election hut bang ke main issue po la si nilitum ning che thelo dak Hauraghat LA constituency la pen ke dak dikko LA constituency nilitum la long ni dim si pining bang ke JCCPA la pen ke SSC socialist penitum candidate par Japon iglo la si la bangso ke farman ka che song abang pu mo pa haidum dat pusita me dormha che deng lok chotchera assembly long sta me ke sung ke boy putak ase chipang tang kring pen haladak chief minister pen punoi home minister pen to kaprek assembly arlo sta me Karbe ke kisung kapa jogji ba ka che song long kar jabdun thip ase ke the ase angtong ase kang tang rak la sona bang pu phansi pa hainang pu pu sunai tum ka dugwe phana chuni riglo la pen pini pen masi dak la Hauraghat LA la pen ge LA voters do an phansi tami ake hai Robindro rong pi phan kapa hai pen si ilitum kejok unji pot alang iphan pa hainang pu pu sunili chuni ri ponik lo kadom নমস্কাৰ মই আজি নমিনেশ্যন ফাইল কৰিলোঁ মই জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চা এলায়েন্স পাৰ্টিৰ পৰা মই আজি নমিনেশ্যন ফাইল কৰিলোঁ তো আজি আপনি কোনটো সমষ্টিৰ পৰা নমিনেশ্যনটো ফাইল কৰিছে মই বোকাজান LAC 108 তো আপনি বোকাজান সমষ্টিটো কি চাই এবাৰ তো আপোনাৰ পাৰ্টি হওক বেলেগ দল হওক কেনেকা হ'ব এবাৰ তো এইবাৰ আমি 108 পৰা আমি এবাৰ প্ৰথমবাৰ পৰা এবাৰ ঝাৰখণ্ড মুক্তি মৰ্চাই এবাৰ ST কেন্দ্ৰীয়জন দিছে গতিকে তেখেতলোক এনেইতো আমাৰ টি টাইপ বেচ কৰি দল বেচ কৰা দল গতিকে আমাৰ তাত 35,000 আদিবাসী সম্প্ৰদায়ৰ ভোটাৰ্ছ আছে আৰু তাতে মই নিজে ST মই কাৰ্বি গতিকে আমাৰ কাৰ্বি ভোটাৰ্ছ আৰু আদিবাসী ভোটাৰ্ছ কমিশ্যন আমি 100% এবাৰ তাৰপৰা জিকিম বুলি আমি হয় যদি আপনার পার্টি জিকি যায় তো আপনি মানে তাতে কি কাম করবে যদি এটা বিজেপিও কাম করিছে কৈছে ডেভেলপমেন্ট আপনিও কি সেম ডেভেলপমেন্ট কৰাব নেকি ডেভেলপমেণ্ট মানে আমিতো এবাৰ মই ইয়াতে ডাঙৰ দীঘল হোৱা গতিকে সৰুৰ পৰা শুনি থকা 244 আৰ্টিকল শুনি আহি আছোঁ এই বস্তুটো কি সেই বস্তুটো আমি মই চেষ্টা কৰি চাম তাৰপিছত আমাৰ আদিবাসী সম্প্ৰদায়ৰ কিনো অভাৱ অভিযোগ তেখেতলোকৰ কি ডিমাণ্ড সেইটো মই চাব চেষ্টা কৰিম সেইটোৱে মই বিধানসভাত মই যদি জিকি যাওঁ সেইটো পুংখানুপুংখভাৱে এইটো মই চাবলৈ চেষ্টা কৰিম আপোনাৰ পৰিচয়টো মোৰ নাম শ্ৰী প্ৰতাপ সিং মুখা Ningarong lo pini nomination file bang tangat lo non neli Samuel Rongpi IPP party pen Indigenous People's Party lage election kulotang te isi very crucial bangalano isi ake nang sot kachini nai kelalo ilitum asongja po ake me declaim tek kedam tek lapen aprang rada phan ki pon tek rada ki mang kapichun tek aphansi kaduk aweta banglo lapen nilitum neli jung neli na bang so election long kachi patedun ala ke isia ke mang ke lahan lo non nang litum kaduk awe rada tum chini lo Karbiang long autonomous council long issues do pick and one of the main issues is loss of land ancestral land loss of ancestral land Polotangte now we have lost 54,500 bighas and
to be frankly saying that on the 25th of June 2025, okay, the council, Autonomous Council, Karbi Anglong Autonomous Council has made a sign. They'll deal with Reliance Industries Limited. Reliance Industries Limited pen atum chiri suri truck, chiri suri po suri truck adil cipiat lo. Ada ke Reliance Industries Limited pen. Lapen second line, second sentence lada ke to, okay. Further, it will be increased into 1 lakh acres. Pulatang te 1 lakh acres, pulatang te 3,500,000 bighas. 3,500,000 bighas, pulatang te 3,500,000 bighas, pulatang te natung po ano. Jo, lapen non ilitum rada kemang gopila. Rada kemang pulatang te article 244A lagi hemprek. Di hemprek aparman non-present government ningjepig lo. Along ningjepig lo nili social media long tapipig lo in written tapipig lo. Tangte non kopipot si lahai chunchedet ajoke representatives that representing the people's voice. Munit atum alam haladak assembly long kaningjidun tektedet apot si non puta ke mangason e chunchedet. Kopia pot. Ke tekavidet ma. Kapiri tong kedukok ma. What is the factor that hinders all these present MLAs and the past MLAs and MPs, okay, to take a step further ahead, okay, in the development of the bringing or the success and the fulfillment of the demands of the people, that is hemprek. Non pudam lupatang te 46,000 bighas, 18,000 bighas Lahorijan, okay. Epi DCL tumhan pidat lo. Na nilitum bang lo, nilitum claim lo, dam lo, UNO nang palipi lo, NCST case sedan lo, angke EPDCL Philippines, Manila headquarter pen palo, ladak survey nang kuri lo, deal withdraw that lo. Second, umrongso 9,000 bighas, nilimen pen masih ada ne case pilo, alata stop lo. Now 6,000 bighas, Bokolia, okay, ada kita bangke 13.5, right? 13.5 kali arlo ke 6,000 bighas. Lata nilitum non kangchek lo. Lasi isipen isu nilitum IPP tum claim bom lo. Lapen in the near future la son tak karbiang long along le anso se kirai kom dia pan anso se kupulo kapijok ya pan si nilitum kam claim po. Lapen election na hot ke enjoyment pan kali. It's not the time to enjoy. Okay? A candidate may offer you 500 rupees, 300 rupees. Is that the worth of your vote? Nangli tuma dor lan velama, paro tom velama, paro po velama, suri si velama, suri po velama nangli tuma dor. La nangli tum suri si paro ni paro ga tom pen to vote si jorpo anke nangli tum next 5 years you will have to cry. So Jo, the latest VGR. Kopi po si claim kleden lo. Do piglo that issues. So one by one, we need to deal with, we need to solve it. And to solve, we need good leaders. Smart, courageous, a leader with farsightedness. Pini pen moningkan paro ko pila la dagalong le la so appear te la bang so long rika cheplang po. Hala so, la so future upon lang si non pen kang claiming. We are the present and we are the future. And if the future has to be secured, the present has to be settled. Present ke claim pe minangi lahan lo. Donatum nili ke nanglitum panang chineri lo. Tangka mahapen ke nanglitum ke 500 or 400 or 200 or 1,000 le nanglitum ador kali. Nanglitum ador ke nangli su atumapan mo kai paroko mo kai suryanta labang sualong ri karbiang long. Okay? Karbiang long, karbi laso amen mo ke doji apan. Kali liputang te we will be lost like the Red Indians in America. What happens to the Red Indians in America? Wrong asara long si government tumdam lo. Long le nang pichom tapu, la pen non apigate not lo. Red Indians are nowhere. So today, if we give our land to corporate sectors and private individuals like Adani, Ambani, APDCL, okay, NILCL, lahat tuman pila pulatang te
where will the next generation go? Second, unemployment. Thousands of youths get educated, graduated every year. Where are these youths going? Kunalo la to youths kada. Metropolitan cities dampo, hadak chongda dampo. Well-trained individuals atumke, they can be placed anywhere. They have the opportunities. Okay? They have the opportunities, great opportunities. They have a good life. But what about those, graduates, the youths? They are driving auto rickshaws. It's not bad. I'm not telling that it's not bad to drive auto rickshaws and earn. But where is the generation of, employment? Okay? When the present government, Team Karbianglong, okay, was, enthroned as, the chief executive member, Pilogipuke, Team Karbianglong shall work for the all-round development of this backward region. Recently, Surjorong Parkopilo media longipu. Karbianglong, okay, because of Team Karbianglong, because of BJP government, Karbianglong, the most backward region, has turned into the most developed region. Konanla development. Its development is not the flyover. Okay? Development is not just making the flyover and roads within the town. You go outskirts, wrong the hong namta. Hadak lang namta. Kopilo education, quality education konadlo. Okay? In the beginning, okay, the education EM, Richard. I don't know he remembers or not. I'm asking you, kunadlo quality education gado. Where is the quality education? Where are we? In this post-modern age. Now it is AI age. What are we doing? Where are we? Are we stepping back or are we going ahead? We have to reason out. Leader is not just a representative. We are receiving the bigger responsibility. And the responsibility is to respond to the needs of the community, the voters. And the voters have every right to demand. And I'm straightforward appealing to the voters that you don't sell yourself. You are worth more than 500, you are worth more than 1,000, you are worth more than whatever amount the candidates offer. Nanti sir, out of 5 MLA constituency itu IPP pen longkaan lo. Non namat ke longni. Bokajan nililo lepen difu bangke Rajan Timung. Thank you so much.